ওয়েলকাম। আজি আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তনৰ বিষয়ে শিকি আহিছিলোঁ। প্ৰথমতে আমি এটা পৰীক্ষা কৰি চাওঁ। তাৰ বাবে আমাক প্ৰয়োজন হ'ব মেগনেছিয়ামৰ ফিটা এডাল, টেষ্ট টিউব হোল্ডাৰ এটা আৰু এটা স্পিড লেম্প। এতিয়া আমি কি কৰিম, মেগনেছিয়ামৰ ফিটাডাল টেষ্ট টিউব হোল্ডাৰৰ সহায়ত ধৰি লৈ কি কৰিছোঁ, জুইৰ ওপৰত দি দিছোঁ। তেতিয়া দেখা পাইছোঁ যে কি হৈছে, মেগনেছিয়ামৰ ফিটাডাল খুব উজ্জ্বল পোহৰ হৈ জ্বলি উঠিছে। তাত কি হৈছে, ধোঁৱাৰ সৃষ্টি হৈছে আৰু যিডাল মেগনেছিয়ামৰ ফিটা আছিলে সেই ফিটাডাল কি হৈ গৈছে, বগা গুৰি ধৰণৰ এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে। এই যি নতুন পদাৰ্থটো পালোঁ, সেই পদাৰ্থটো আমাৰ ধৰ্ম আগৰ মেগনেছিয়াম ফিটাডালৰ ধৰ্মতকৈ সম্পূৰ্ণ বেলেগ। কাৰণ এই যি গুৰি গুৰি পদাৰ্থ পাইছা, সেই গুৰি গুৰি পদাৰ্থখিনিক তোমালোকে আকৌ আগৰ দৰে জ্বলাই দিব নোৱাৰা। ঠিক তেনেদৰে আৰু কেইটামান ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হৈছে চাউলৰ পৰা ভাত বনোৱা, কণী সিজোৱা, গজাল মামৰে ধৰা, আমাৰ শৰীৰত যি পাচন প্ৰক্ৰিয়া হৈ থাকে সেই প্ৰক্ৰিয়াটো ৰাসায়নিক বিক্ৰিয়া হয়। এতিয়া আমি ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখে তাৰ বিষয়ে অলপমান আলোচনা কৰিম। আমাৰ ইংৰাজী বৰ্ণমালাত যেনেকৈ কেইটা বৰ্ণ থাকে, 26টা, তেনেদৰে আমাৰ যিখন পৰ্যাবৃত্ত তালিকা আছে, সেই পৰ্যাবৃত্ত তালিকাখনত 118টা মৌল আছে। ৰাসায়নিক সমীকৰণ এটা লিখিবৰ বাবে আমি এই মৌলসমূহৰ সাংকেতিক চিহ্নসমূহ জানিব লাগিব। ওপৰৰ বিক্ৰিয়াটোত মেগনেছিয়ামৰ বাবে আমি Mg, অক্সিজেনৰ বাবে O2 আৰু মেগনেছিয়াম অক্সাইডৰ বাবে আমি MgO লিখিছিলোঁ। তেতিয়া বিক্ৰিয়াটো কেনেকুৱা হ'ব, এনেধৰণৰ। তাৰোপৰি ব্ৰেকেটৰ ভিতৰত আমি দেখা পাইছা যে Gl এনেধৰণৰ কিছুমান লিখিছোঁ, S লিখিছোঁ। তো এইবোৰৰ অৰ্থ কি, S আমি তেতিয়া লিখিম যেতিয়া সি কি হয়, পদাৰ্থটো গোটা হয়। L লিখিম যেতিয়া জুলীয়া হ'ব। AQ লিখিম যেতিয়া সি দ্ৰৱীভূত অৱস্থাত থাকিব। আৰু G কেতিয়া লিখিম, যেতিয়া গেছীয় অৱস্থাত থাকিব। ইয়াত কি হৈছিলে, মেগনেছিয়ামটো গোটা, গতিকে ব্ৰেকেটত S লিখিছোঁ। অক্সিজেনটো গেছীয় আছিলে, গতিকে G লিখিছোঁ। আৰু মেগনেছিয়াম অক্সাইডটো কি হৈছে, এটা গোটা পদাৰ্থ। দেখাই পাইছা এটা গুৰি গুৰি পদাৰ্থ উৎপন্ন হৈছে, গতিকে সিও এটা কি হৈছে, গোটা পদাৰ্থ। গতিকে ছাইডত আমি ব্ৰেকেটৰ ভিতৰত কি লিখিছোঁ, S লিখিছোঁ। ইয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে, গতিকে সিহঁতক বিক্ৰিয়ক বুলি কোৱা হ'ব। আৰু যিটো পদাৰ্থ নতুনকৈ উৎপত্তি হৈছে তাক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হ'ব। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াতে সন্তুলিত কেনেকৈ কৰে তাৰ বিষয়ে শিকিম। নৱম শ্ৰেণীত আমি পাই আহিছিলোঁ যে এটা বিক্ৰিয়াত কি নহয়, ভৰৰ সৃষ্টি বা বিনাশ নহয়। গতিকে ইয়াতো কি হ'ব, বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়কৰ মুঠ ভৰটো কি হ'ব লাগিব, সমান হ'ব লাগিব। ওপৰৰ বিক্ৰিয়াটোত কি হৈছিল, মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰি MgO উৎপন্ন কৰিছিল। এইটো চাইডে কি হৈছে, অক্সিজেন কেইটা আছে, এটাহে আছে, কিন্তু এইটো চাইডে কেইটা আছে, দুটা আছে। গতিকে পৰমাণুটো সমান হ'ব লাগিব সংখ্যাটো। এইফালে দুটা আছে, গতিকে এইফালে দুটা দিবৰ কাৰণে আমি কি দি দিম, MgOৰ আগত এটা 2 দি দিলোঁ। আৰু 2 দিয়াৰ কাৰণে এতিয়া দেখা পালোঁ যে মেগনেছিয়ামৰ আগতো কি হৈ গ'ল, 2 আহি গ'ল, গতিকে মেগনেছিয়াম দুটা হৈ গ'ল। কিন্তু সিটো চাইডে কি আছে, মেগনেছিয়াম এটাহে আছে, গতিকে সিটো চাইডেও আমি কি কৰিম, মেগনেছিয়ামৰ আগত 2 এটা দি দিম। এনেকৈ কি কৰা হয়, সন্তুলিত কৰা হয়। আৰু এটা উদাহৰণ চাই লোৱা, H2 আৰু O2 লগ লাগি কি উৎপন্ন হৈছে, H2O। এইফালে দেখিছা O2, মানে অক্সিজেনৰ পৰমাণু দুটা আছে, কিন্তু সিফালে কি আছে, এটাহে আছে। গতিকে আমি H2ৰ আগত এটা কি 2 দি দিম, তেতিয়া অক্সিজেনৰ অণু দুটা হৈ গ'ল। ইফালেও দুটা ঠিকেই আছিলে, কিন্তু হাইড্ৰজেনৰ অণু কেইটা হৈ গ'ল, দুটা আছিলেই আগৰ পৰা, আৰু আগত 2 দিয়াৰ কাৰণে কেইটা হ'ল, 2 দুগুণ 4টা হৈ গ'ল। সিটো চাইডে কি আছিলে, হাইড্ৰজেনৰ অণু দুটা আছিলে, ইফালে 4টা আছে, গতিকে 4টা বনাবৰ কাৰণে আমি আকৌ হাইড্ৰজেনৰ আগত 2 এটা দি দিম, 2 দুগুণ কেইটা হৈ গ'ল, 4টা হৈ গ'ল। এনেদৰে কি কৰা হয়, বিক্ৰিয়াবোৰ সন্তুলিত কৰা হয়। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে শিকিম। 1 নম্বৰতে আছে সংযোজন বিক্ৰিয়া, তাৰপিছত বিয়োজন বিক্ৰিয়া, নেক্সট অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, তাৰপিছত পাবা দ্বি অপসৰণ বিক্ৰিয়া, আৰু শেষত জাৰণ বিজাৰণ বিক্ৰিয়া। ইয়াৰ উপৰিও আমি তাপবৰ্জ্য বিক্ৰিয়া আৰু তাপ বিয়োজন বিক্ৰিয়া পাম। এই বিক্ৰিয়াসমূহৰ বিষয়ে ভালদৰে আৰু ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰা পদ্ধতিসমূহ পিছৰ ভিডিঅ'ত আৰু ভালদৰে আলোচনা কৰিম। ধন্যবাদ।